বাস্তৱ জীৱনত মানুহে সফল হ'লে যিমান অহংকাৰ কৰে তাতকৈ বেছি অহংকাৰ কৰে ফেচবুকত সফল হ'ব পাৰিলে। কলম সকলোৰে হাতত থাকিব পাৰে, কিন্তু লিখাৰ ক্ষমতা সকলোৰে নাথাকে। আৰু লিখাৰ ক্ষমতা থাকিলেই যি টি লিখি কলমৰ অপব্যৱহাৰ কৰিব নালাগে। মানুহে মানুহক হিংসা কৰি 5 পইচাও লাভ কৰিব নোৱাৰে। তথাপিও মানুহে মানুহক হিংসা কৰি মনত বহুত শান্তি অনুভৱ কৰে। যাৰ অজস্ৰ ধন আছে তেওঁ ধনী, কিন্তু তেওঁ প্ৰকৃত ধনী নহয়। প্ৰকৃত ধনীটো সেইজন মানুহ যিজনৰ মনৰ পৰা ধনী। পৃথিৱীৰ সকলো বস্তু পৰিৱৰ্তন হ'বলৈ সময় লাগে, কিন্তু একমাত্ৰ মানুহ পৰিৱৰ্তন হ'বলৈ কোনো সময় নালাগে। শিক্ষাৰ উদ্দেশ্য কেৱল চাকৰি কৰাই নহয়, শিক্ষাৰ উদ্দেশ্য হ'ল জ্ঞান, বুদ্ধি বৃদ্ধি কৰা, আচাৰ ব্যৱহাৰ আৰু মন মানসিকতা উন্নত কৰা। মানুহে সদায় আনৰ ভুল দেখে, কিন্তু নিজৰ ভুল কেতিয়াও নেদেখে, কাৰণ তেওঁলোকৰ মনত এটা ভুল ধাৰণা লৈ থাকে যে তেওঁলোকে কেতিয়াও ভুল কৰিবই নোৱাৰে। অহংকাৰী লোকে নিজৰ ভুলত কেতিয়াও ক্ষমা খুজিবলৈ প্ৰস্তুত নাথাকে, আৰু প্ৰতাৰকবোৰে ভুলৰ ক্ষমা বিচাৰি আকৌ সেই একেটাই ভুল কৰাৰ সুযোগ বিচাৰি ফুৰে।